ভিডিঅ'টো সম্পূৰ্ণকৈ মনোৰঞ্জনৰ বাবে বনোৱা হৈছে গতিকে ধেমেলীয়াকৈ ল'ব ধন্যবাদ হেল্ল' গাইজ সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু তোমালোকে চাই আছা লেলো কামিং গতিকে বেছি পলম নকৰি আজি আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আহা টিকটক মানে মই খোজ কঢ়াৰ কথা কোৱা নাই বেন হোৱা এপটোৰ কথা কৈছোঁ টিকটক বেন হোৱাৰ পাছৰে পৰাই ইনষ্টাগ্ৰামে আমাক দিলে ৰিলছ যিটোক আমি টিকটকৰ অন্য এটা ৰূপ বুলি ক'ব পাৰোঁ ছ'চিয়েল মিডিয়াত কোনো বেয়া বস্তু নহয় য'ত আমি নিজৰ প্ৰতিভা দেখুৱাব পাৰোঁ সৎভাৱে কিন্তু আমাৰ অসমত প্ৰতিভাৰ কোনো অভাৱেই নাই বাহিৰত যদি কোনোবাই বুকু টিকা দেখুৱাই নাচিছে তেন্তে আমাৰ অসমবোৰেও তেনে সাজ পৰিধান কৰিবই একো নাই বাৰু পিন্ধাটো কিন্তু সেইবোৰ পিন্ধি ৰিলছবোৰত প্ৰতিভা দেখুৱাই এনেদৰে I got my red dress on tonight, dancing in the dark in the pale moonlight. ভণ্টিয়ে সুন্দৰতা প্ৰকাশ কৰিছে ইনষ্টাগ্ৰামৰ ৰিলছবোৰত দুই এটা লাইক বেছি পাবৰ কাৰণে আৰু ল'ৰাবোৰৰ যদি চকুটো ভুলতেও যদি তাই পকা অমিতাটোলৈ যায় নহয় তাই তোমাক ধৰি বান্ধি চেণ্ডেলৰ কোব দিব চেণ্ডেলৰ কোব চিনি পোৱা আৰু তাই নিজে দুই এটা লাইক ফুলৰ পাবৰ কাৰণে গোটেই দেহা মোহাৰি জগতৰ আগত দেখুৱায় এইবাৰ তাই সীমা পাৰ কৰি দেখুৱালে মোহাৰি দেখুৱাটো অলপ খোলাকৈ দেখুৱাবলৈ চেষ্টা কৰিলে I hate my face but this video তাই পকা মিঠাটো এইবাৰ ওচৰৰ পৰা দেখুৱাইছে যেন আমাক গাখীৰৰ লগত তাই পকা মিঠাটো জুবুৱাই খাবলৈ দিব বাৰু গাইছ আজি আমাৰ ভিডিঅ'টো ইমানেই আছিল আৰু সেইবোৰ ভিডিঅ'ৰ তলত গৈ একো কমেণ্ট কৰিব নালাগে যিবোৰ আছিল মই সকলোবোৰ ক'লোৱেই তেন্তে যদি ভিডিঅ'টো চাই ভাল পালা তেন্তে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা আৰু অতি সোনকালে অন্য এটা ভিডিঅ'ৰ সৈতে লগ পাম আজিলৈ এৰিছোঁ বাই